So good morning guys. এতিয়া আমি যাবলৈ ওলাইছো গুৱাহাটীলৈ। ৰাতিপুৱা বাজিছে 7টা। ইয়াতে যাবলৈ ওলাইছো গুৱাহাটীলৈ। গুৱাহাটীতনো কি চাম, কি কৰিম সকলোখিনি আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক, কমেন্ট আৰু এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি থোৱা নাই, সাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বলক ভিডিঅ'টোৰ মাজৰে আগবাঢ়ি যাওঁ। গাইছ এইফালে আমি পাই গ'লো নাৰায়ণপুৰত এয়া হোটেলত সোমাই ধুনীয়াকৈ পৰঠা খালোঁ। পৰঠা চাহ খাই ধুনীয়াকৈ ওলাই আহিলোঁ। ওলাই আহি ৰাতি হ'ল। ৰাতি আমি হোটেল গুণগুণলৈ আহিছোঁ। এইফালে আমাৰ বটল বাদক খাই গৈ দিয়ক এইফালে। আৰু এইফালে আমাৰ বাছখন প্ৰিয়ংকা আৰু এইফালে হোটেল গুণগুণ। আপোনালোকে আহিব, ইয়াতে মজা খানা পায়। আমি মজাকৈ হাত ভৰি ধুই ধুনীয়াকৈ ভাতটো খাই লওঁ। মজা আগতীয়াকৈ খাই দিলে। আপুনি তাত একাষৰীয়া হৈ গ'ল যে এক গুলি দি চিগাৰ দেখা দিছে এইফালে এতিয়া আমাৰ ভাত আহি গ'ল। ভাত পানী ধুনীয়াকৈ খাই বৈ ওলাই দিওঁ। এইফালে আছে মা আছে, এইফালে বৌ আছে, এইফালে ভণ্টি আছে। এইফালে মানে সকলো খোৱা বোৱাত ব্যস্ত, মানে মাত বোল কৰা নাই, চবেই খাই আছে। নাহ আহি আমনিহে লাগিছে। এইফালে মোক ফটো মাৰিব দিছিলে, মই ভিডিঅ' কৰি দিছোঁ। আমাৰ লগত মানে সকলোবিলাক যি গৈছিলে সকলো এতিয়া হোটেল গুণগুণ। আপোনালোকে আহিব, ধুনীয়াকৈ ভাত পানী খাব। আৰু এয়া আমি আহি পাই গ'লোঁ জুবিনদাৰ শেষৰটো ঘৰ চিয়াৰামতো। জুবিনদাৰ ইয়াতে শুই আছে, সেয়া সমাধি ক্ষেত্ৰ জুবিনদাৰ। এইফালে জুবিনদাৰ ফটো আছে লাগি ধুনীয়াকৈ। এইফালে সকলোবিলাক ডাঙৰ ডাঙৰ পোষ্টাৰ। তো আপোনালোকক সকলোখিনি দেখাই যাওঁ। জুবিন ক্ষেত্ৰতনো জুবিনদাৰ যি সমাধি ক্ষেত্ৰতনো যি আছে তাকে আপোনালোকক দেখাই যাওঁ। আপোনালোকেও চাই যাওক, তো চাই যাওক।
আৰু গাইছ আমি এইফালে আহি পাই গ'লোঁ হোটেল ৰুমলৈ আহি পাই গ'লোঁ আৰু এইফালে সকলোৱে হোটেল ৰুমত আহি ডাইৰেক্ট খোৱাবোৱাত লাগি গ'লোঁ বেগ চেগ থৈ ৰুমত ধুনীয়াকৈ খোৱাবোৱাত লাগি গ'লোঁ আৰু এইফালে হোটেলখন মানে বঢ়িয়া হোটেল আপোনালোকে গুৱাহাটীলৈ আহিলে থাকিব পাৰে হোটেলখনৰ নামটো হৈছে হৰেণ গ্ৰেণ্ড হোটেল তো আপোনালোকে থাকিব পাৰে আমাৰ ৰুম নাম্বাৰ আছিলে 401 আৰু এইটো আমাৰ ৰুমটো ধুনীয়াকৈ এবাৰ চাই লওক মজাকৈ এইফালে লাইটৰ চুইচ এইফালে আছে লাইটৰ চুইচ তো এইফালে লাইটৰ চুইচ দিলোঁ দি পেলাই এইফালে 4খন বেড আছে এইফালে এইটো ধুনীয়াকৈ মজাকৈ কেনেকুৱা মজা ৰুম দিছে নে এইফালে পানী বটল আছে এইফালে এটা টেলিফোন আছে এইফালে চাহ তাহ খাবৰ কাৰণে ৰাতিপুৱা এইফালেতো ধুনীয়াকৈ হিটাৰ আছে তলফালে আৰু এইফালে গিলাচ আৰু এইফালে মেনিউখন আছে হোটেলৰ ক'ত কি পায় হোটেলত কি পায় সকলোবিলাক আছে আৰু 4খন বেড আছে এইফালে AC আছে টিভি আছে সকলো মজাকৈ আপোনালোকে চলিব পাৰিব ওপৰত ফেনো আছে ফেনখন দেখুৱাই দিয়া নাই ফেনো আছে তো এইফালে ইয়াতে কি আছে এইফালে কাপোৰ আছে কম্বল আছে মজাকৈ ইয়াত কাপোৰ আনি থ'ব পাৰিব আপুনি মজাকৈ এইফালে লকাৰো আছে এইটো এতিয়া নখোলোঁ তো মজাকৈ আপোনালোকে হোটেলত থাকিব পাৰিব মানে বিন্দাছ হোটেল বহুত ধুনীয়া আৰু এইফালে বাথৰুম আছে বাথৰুমৰ কাষতে এইটো এটা ডাষ্টবিন আছে এইটো বাথৰুম এইটো তো মজাকৈ শ্বাৱাৰ টাৱাৰ আছে বঢ়িয়া আপোনালোকে আহিব পাৰে পূৰা দেখিছে নে কি লাক্সাৰী মানে মজাকৈ আহিব পাৰে ধুনীয়াকৈ থাকিব বঢ়িয়াকৈ চাই লওক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ চাই লওক ৰুমটো মানে হোটেলখনৰ যিটো পৰিৱেশ মানে বহুত ভাল লাগিলে আপোনালোকে এইফালে ৰাতিপুৱা শুই উঠি গা পা ধুই বঢ়িয়াকৈ যাবলৈ ওলালোঁ কুমাৰ ভাস্কৰ বৰ্মা সেইটো বঢ়িয়াকৈ গা পা ধুই ল'লোঁ গা পা ধুই এতিয়া যাওঁ কুমাৰ ভাস্কৰ বৰ্মা সেইটো চাবলৈ তাৰ আগতে এইফালে চাহ অকণমান খাই লওঁ ৰাতিপুৱা আমাৰ কাৰণে চাহটো মেইন আৰু ন চাহ বনাই থকা আছে এইফালে চেনি দি আছে এইফালে চাহ হৈ আছে প্ৰায় তো বোলে চাহ তাহ খাই দিলোঁ চাহ তাহ খোৱাৰ পিছত এইটো আমাৰ ৰুমটো আৰু ৰাতিপুৱা মহানগৰৰ পৰিৱেশ এনেকৈ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বিদায়